নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি মই আছোঁ মোৰ পেহী ঘৰত অৰ্থাৎ গুৱাহাটীত আছোঁ। তেওঁলোকৰ ঘৰটো বহুত বেছি ধুনীয়া আছিল, ডিজাইনে বনোৱা আছিল। ডিজাইন কৰি ভাবিলোঁ আপোনালোকৰ লগতো এবাৰ শ্বেয়াৰ কৰি চাওঁ, আপোনালোকে ভাল পাব বুলি ভাবিলোঁ। তো মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ আৰু সম্পূৰ্ণৰূপে চাব বুলি আশা কৰিলোঁ। এইখন হৈছে মেইন গেটখন, সিফালেও এখন আছে, কিন্তু আমি মেইন গেটখনেদি সোমাই যাম। খুলি পিনি আমি ভিতৰলৈ সোমাই আহিলোঁ। এয়া আৰু চাৰিওফালে অকণমান দেখাই দিছোঁ আপোনালোকক। আৰু যিটো পোনে পোনে আছে সেইটো হৈছে গাড়ীৰ গেৰেজ, আৰু এইখিনি হৈছে আমাৰ পেহী সৰু অকণমানি ফুলৰ বাগিচা। আৰু ইয়াতে ফুলো ফুলি আছে। এয়া এনেকৈ ষ্টেণ্ড কৰি দুডাল ৰাখিছে, ষ্টেণ্ড কৰি এনেকৈ টাবখিনি ৰাখি দিয়া হৈছে। আৰু তলতো এনেকৈ ৰখা হৈছে। এফালেও এডাল ষ্টেণ্ড আছে, এফালে সৰু ডাঙৰ সকলো ধৰণৰ টাব ফুলৰ পুলি এনেকৈ কৰি ৰাখিছে এইফালে। আৰু ফ্ৰণ্টত এজোপা তুলসী ৰখা হৈছে এজোপা। আৰু সোমাই যাওঁতে অলপ ওপৰলৈ ৱালখনলৈ টাব এনেকৈ হেংকিং কৰি ৱালতে ৰখা হৈছে। তাত ফুলৰ পুলি দিয়া আছে। আৰু আমি এতিয়া বাৰাণ্ডালৈ সোমাই যাম। বাৰাণ্ডাটো অকণমানকৈ দেখিছোঁ যে গোটেইখন অকল টাবেই, আপোনালোকক দেখাম বাৰু। এইয়া দীঘল বাৰাণ্ডাখন, কিন্তু গোটেই টাব মানে গোটেই লাইনটো এই চাইডে চাইডে ৰাখি দিয়া হৈছে এইখিনি। এইফালে শ্বু ষ্টেণ্ড এডাল, আৰু তাৰ চাইডতে আকৌ ফুলৰ পুলি ষ্টাৰ্ট হৈছে, ফুলৰ মানে টাব ষ্টাৰ্ট হৈছে। আৰু এইখিনি গোটেই বাৰাণ্ডাখন গোটেই চাইডকেইটা ফুলৰ টাব এনেকৈ ৰাখি দিয়া হৈছে। আৰু চাইডতে অলপ ষ্টাইলত মানে এনেকৈ ডেক'ৰেট কৰি ফুলৰ টাব ৰখা হৈছে এইখিনি ৱালতে। আৰু আমি এতিয়া মেইন ডোৰ এইখন ভিতৰলৈ সোমাই যাম। ডোৰখন খুব ধুনীয়া লাগিছে, এইখন আপোনালোকেও দেখিছে চাগে। এইখন খুব ধুনীয়া লাগিছে, আমি ভিতৰলৈ সোমাই যাম। আৰু এইটো হৈছে হল ৰুম। এইটো হল ৰুমটো। ইফালে সোফা ছেটটো আছে। বস্তুখিনি আপোনালোকক মই এটা এটাকৈ দেখাম। এইফালে সোফা ছেট, এইটো সোফা ছেটটো এনেকৈ ৰাখি থোৱা হৈছে। আৰু এইফালে আছে এটা প্ৰাৰ্থনা কৰা ঘৰ, প্ৰাৰ্থনা বা পূজা কৰা ঘৰ, আৰু এইফালে ৰাখিছে এনেকৈ। আমি তাৰ ভিতৰলৈ এয়া সোমাই আহিছোঁ। ইয়াতে প্ৰাৰ্থনা বা পূজা কৰা হয়। আৰু ছাইডতে এটা বেচিন ৰখা হৈছে, এইটো ছাইডতে ৰাখিছে, সৰুকৈ এটা বেচিন ৰাখিছে। আৰু ওপৰত দুটা লাইটিং ছিষ্টেম কৰিছে। আমি ইয়াৰ পৰা ওলাই আহিলোঁ। ওলাই আহোঁতে ছাইডতে পালোঁ এইটো ৱালতে হেংকিং কৰি ৰাখিছে চাগে, মই নাজানো কেনেকৈ কি কৰি ৰখা হৈছে এইটো, কিন্তু দেখি খুব ধুনীয়া লাগিছে। সৰু সৰু দুটামান টাব দেখিছোঁ, আৰু দুখনমান কিতাপ দেখিছোঁ, আৰু কিবা কিবি সৰু সৰু বস্তু ইয়াতে ধুনীয়াকৈ সজাই ৰাখিছে। খুব ধুনীয়া লাগিছে দেখি বস্তুটো। আৰু ইয়াৰ পৰা আমি ওলাই যাম ৰিডিং ৰুম। এইটো ইয়াতে পঢ়ে মেলে, এনেকুৱা অফিচ টাইপৰ। এইটো দুফালে দুটা এয়া আলমাৰি আছে, এখন টেবুল আছে, ইমানেই আছে এইটো সেইটো ৰুমটো। আৰু ইয়াৰ পৰা ওলাই আমি যাম এতিয়া গেষ্ট ৰুম। এইটো হৈছে গেষ্ট ৰুম, দুটা গেষ্ট ৰুম আছে। এইটো ফাৰ্ষ্টটো, ইয়াতে এডাল আনলা, এটা বুক চেল এনেকুৱা টাইপত আছে, আৰু দুখন বেড আছে। ইয়াত ইমানখিনি আছে। আৰু এটা গেষ্ট ৰুম আছে, মই দেখাম বাৰু আপোনালোকক লাহে লাহে। আৰু ইয়াৰ পৰা ওলাই আহিলোঁ। ওলাই আহি পিনি আমি এতিয়া ছাইডতে এটা কমন বাথৰুম আছিল। বাথৰুমটো বিশেষ দেখুওৱা নাই, এনেই অকণমান ঘূৰাই দিছোঁ কেমেৰাটো, সিমানেই। আৰু আমি ইয়াৰ পৰা যাম এতিয়া কিটচেন। আমি কিটচেনলৈ যাওঁতে আমাৰ হল ৰুমটো পাৰ হৈ যাব লাগে, এইটো তেওঁলোকৰ। আৰু এইটো হল ৰুমটো বহুত বেছি ডাঙৰেই হয়, বহুত বহল, আহল বহল। আৰু এইখন ডাইনিং টেবুলখন এনেকৈ এইকণতে ৰখা হৈছে। আৰু এই ডাইনিং টেবুলখনৰ বেক চাইডে এটা চেল্ফ আছে। ইয়াতে কিছুমান গ্লাছৰ সৰু সৰু বস্তু ৰখা হৈছে। ইয়াতে অকণমানি অকণমানি কিছুমান বস্তু ৰখা হৈছে, খুব ধুনীয়াকৈ সজাই পিনি ৰাখিছে এইখিনি। আৰু আমি লাহেকৈ ভিতৰলৈ এতিয়া সোমাই যাম, মানে পাকঘৰটোলৈ সোমাই যাম। সোমাই যাওঁতে আমি লেফ্ট চাইডে মানে বাওঁহাতে এখন সৰু টেবুল দেখিছোঁ। এখন টি টেবুল বুলি কৈছে, ইয়াতে তেওঁলোকে বোলে ব্ৰেকফাষ্টটো কৰে। এখন টি টেবুল,
আৰু সাইডতে কেটামান নহয় বহুতখিনি সেলফ আছে ইয়াতে আৰু ইয়াতে কিছুমান টেমা এনেকৈ ৰখা হৈছে আৰু সাইডত এইখিনি আৰু ইয়াতো কিছুমান সৰু সৰু চিচাৰৰ বস্তু ধুনীয়াকৈ সজাই পিনে ৰাখি থৈছে এয়া সাইডতো আৰু আমি সাইডতে এয়া অভেন ৰাখিছে এইটো আৰু হিফালে এটা গেছ ষ্টপ ৰাখিছে আৰু ওপৰলে সেলফ এটাত টেমা এনেকৈ ৰখা হৈছে টেমাবোৰ আৰু তলত এনেকৈ ড্ৰাজত কিছুমান বস্তু ৰাখিছে বহুতখিনি আছে বাৰু ড্ৰাজ মই গোটেইখিনি দেখাব নোৱাৰিম যিকেইটা পাৰোঁ খুলি আপোনালোকক অকণমান দেখাইছোঁ আৰু এইটো তেনেকৈ চামুচ কাপ বাতি এনেকৈ ৰাখিছে তাৰপিছত এইটোত আপোনালোকক গ্লাছ ৰাখিছে এয়া গ্লাছ সৰুকৈ ৰাখিছে এইটো এনেকৈ বনাই ৰাখিছে মই গোটেইখিনি দেখাব নোৱাৰোঁ কেইটামান দেখালোঁ বাৰু হ'লেও আৰু এইফালে এইটোত এটা ফিল্টাৰ ভৰাই থোৱা আছে ফিল্টাৰটো এনেকৈ কৰি ৰাখিছে খুলি দেখা দিছোঁ ৰ'ব এইটো ফিল্টাৰটো এনেকৈ কৰি ৰাখি থোৱা হৈছে এইটো এনেকৈ আৰু এইটো হৈছে হল ৰুমতে আছিল এইটো এইকণতে এটা টাব ৰাখিছে আৰু সাইডত এটা বেচিন এনেকৈ ৰখা হৈছে এইটো বেচিনটো ৰখা হৈছে আৰু তাৰ সাইডতে কিছুমান সৰু সৰু বস্তু খুব ধুনীয়াকৈ সজাই ৰখা হৈছে এইখিনি বস্তুখিনি অকণি বস্তু আৰু এইটো হৈছে টিভি পইণ্টটো টিভি এতিয়ালৈকে ইয়াত ৰখা হোৱা নাই পিছত ৰাখিব এইকণতে টিভি এটা ৰাখিব এইখিনি ভালকৈ সজাই থোৱা আছে বাকী বস্তুখিনি আৰু এইফালেদি আমি গৈ পালোগে আমাৰ সেকেন্ড গেষ্ট ৰুমটো এইটো সেকেন্ড গেষ্ট ৰুম এই ঘৰটোৰ পৰা আদি কৰি গোটেই ফাৰ্নিচাৰখিনিলৈকে এই ঘৰটোৰ মালিক অৰ্থাৎ চিত্তৰঞ্জন দত্তই নিজে কৰিছে ঘৰটো যদি ডিজাইনটো আপোনালোকৰ ফাৰ্নিচাৰখিনি ভাল লাগিছে তেওঁক কণ্টেক্ট কৰিব পাৰে তেওঁ এজন ইণ্টেৰিয়ৰ হোম ডিজাইনাৰ হয় তেওঁৰ লগত আপোনালোকৰ মই কথা যিমানখিনি সম্ভৱ হয় মই কথা পতাই দিবলৈ চেষ্টা কৰিম আৰু আমি ইয়াৰ পৰা ওলাই গৈ পিনি পালোঁ এইটো সাইডতে এটা ৱাশ্বিং মেচিন ৰাখিছে এইফালে আৰু জেগাখিনি খালী হৈ আছে পিছত বস্তু ৰাখিব যিহেতু ইমান মানে ঘৰটো নতুন বুলিয়ে ক'ব পাৰি বনোৱা সেইকাৰণে ইমান বস্তু আনি পিনি ৰখা হোৱা নাই আৰু এইটো হৈছে বেডৰুমটো এইখন বিছনাখন বেডৰুমৰ বিছনাখনো খুব ধুনীয়া লাগিছে প্ৰত্যেকটো বস্তুৱে ডিজাইন কৰি বনোৱা হৈছে বহুত দূৰৰ পৰা অনা হৈছে বস্তুখিনি আৰু এইফালে আছে এখন টেবুল ৰাখিছে এনেকৈ ৱালতে আৰু এইকণতে এটা টিভি পইণ্ট বহিব টিভি ইউনিট বহিব এইকণ জেগাতে এটা বহিব আৰু সাইডতে খুব ধুনীয়াকৈ এনেকৈ বস্তুখিনি সজাই ৰাখিছে এইকণতে দুটা ৱাৰ্ডৰোব আছে আৰু এনেকৈ ৰখা আছে এইটো এখন ড্ৰেছিং এনেকৈ ৰখা হৈছে ড্ৰেছিংখন আৰু এইফালে বাথৰুম আছে এইটো বাথৰুমটো বহুত বেছি দেখুৱা নাই আৰু এইটো বাথৰুম আৰু এইফালে আমাৰ চবৰে মৰমৰ চেম অহা আমাৰ ইয়াত অহা বহুত বছৰেই হ'ল মানে মানুহৰ টাইপৰ হৈ গ'ল আজি ভিডিঅ'টো ইমানেই আছিল আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই